হাঁহি হাঁহি ব্লগ বনোৱা প্ৰিয়লীনা আৰু নাই। আৰু নেদেখে প্ৰিয়লীনাৰ বাইক ৰাইডৰ সেই শিহৰণকাৰী ভিডিঅ'। ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে প্ৰিয়লীনাৰ নিথৰ দেহ। মনত অযুত সপোন লৈ ইউটিউবত ভিডিঅ' বনোৱা আৰম্ভ কৰিছিল বঙাইগাঁৱৰ প্ৰিয়লীনাই। সপোন আছিল জগত জিনাৰ। বাইক চলাই প্ৰিয়লীনাই বনোৱা ভিডিঅ'ৰ জৰিয়তে তাই ইতিমধ্যে লাভ কৰিছিল জনপ্ৰিয়তা। বতাহৰ গতিত বাইক চলাই গুৱাহাটীৰ ৰাজপথ কঁপাই তুলিছিল প্ৰিয়লীনাই। বাইক চলাই ল'ৰাক দিছিল কঠোৰ প্ৰত্যাহ্বান, বনাইছিল বাইক ৰাইডৰ ভিডিঅ'। কিন্তু জগত জিনাৰ পূৰ্বে এই পৃথিৱীয়ে ত্যাগ কৰিলে প্ৰিয়লীনাই। হঠাৎ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ'ল প্ৰিয়লীনাৰ নিথৰ দেহ। লগে লগে সৃষ্টি হ'ল চাঞ্চল্যৰ। কিয় এই কঠোৰ সিদ্ধান্ত ললে মটু গাৰ্ল প্ৰিয়লীনাই? 3 মাহ পূৰ্বে পংকজ নাথেৰে বিবাহপাশত আবদ্ধ হৈছিল প্ৰিয়লীনাই। মহানগৰীৰ বামুণী মৈদামত স্বামীৰে সৈতে বাস কৰিছিল যুৱতীগৰাকীয়ে। কিন্তু হঠাৎ সোমবাৰে উদ্ধাৰ হ'ল প্ৰিয়লীনাৰ মৃতদেহ। চিপলোৱা অৱস্থাত প্ৰিয়লীনাৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল। পিছে মৃত্যুৰ পিছতেই যুৱতীগৰাকীৰ আত্মীয়ই তুলিছে কেইবাটাও ভয়ংকৰ অভিযোগ। প্ৰিয়লীনাৰ দেহত আছিল আঘাতৰ চিন, শৰীৰত আছিল তেজৰ দাগ। লগতে পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষী অহাৰ পূৰ্বে স্বামী পংকজ নাথে নমাই আনিছিল প্ৰিয়লীনাৰ মৃতদেহ। পৰিয়ালৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰে স্বামী পংকজ নাথক। অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই প্ৰিয়লীনাৰ মৃত্যুৰ প্ৰকৃত কাৰণ। এই সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব প্ৰকৃততে এয়া হত্যা নে প্ৰিয়লীনাই নিজেই লোৱা চৰম সিদ্ধান্ত। প্ৰিয়লীনাৰ মৃত্যুত এতিয়া আচৰিত হৈ পৰিছে প্ৰিয়লীনাৰ আত্মীয়, অনুৰাগী, বন্ধুসকল। সদায় হাঁহিমুখে থকা ছোৱালীজনীৰ এই কঠোৰ সিদ্ধান্তক কোনেও যেন মানি ল'ব পৰা নাই। এজন ইউটিউবাৰ বা আজি বহুত ইউটিউবাৰ আছে, তো প্ৰিয়লীনা তাইক মই জানো, আমাৰ ঘৰতো গৈছিল, মোৰ জন্মদিনত গৈছিল। তো হঠাৎ কালি মই শিৱসাগৰত থাকোঁতে খবৰটো পালোঁ এটা ৰহস্যজনক মৃত্যু। তো বহুত বেছি বেয়া লাগিছে, ইমান সেইতে ঢুকালে। পোনপ্ৰথমতেতো তেখেতৰ আত্মাই শান্তি লাভ কৰক, আৰু কিয় মৰিছে, কেনেকুৱাকৈ কি হ'ল ভালকৈ যাতে তদন্ত হয় আৰু যাতে ভালকৈ চিৰিয়াছলি কথাটো লয়। কাৰণ আমাৰ ঘৰতো গৈছিল আৰু ভাল, তাৰ বহুত ফলোৱাৰ্ছ আছে আৰু ভাল ৰাইডাৰ আছিলে। তো ইনভেষ্টিগেশ্যন হওক আৰু যাতে এনেকুৱা কেছ আৰু কেতিয়াও নহওক আৰু এইটোৱে। নিউজ ডেস্ক, অসম লাইভ 24।